हाग्रामा महिलारिखौ साबायखर जासिदों केबिनेट मन्त्री उरखावगोरा ब्रह्मआ नाथाय मन्त्री इउजि ब्रह्मआ बिथां महिलारिखौ मानो साबायखर होदों गणतन्त्र मजबूत होबर कारणे एनेका माने परिस्थितिবিলাক আমাক লাগে তো মই শুভেচ্ছা জনাইছো मन्त्री ब्रह्मनि बादिब्ला हाग्रामा महिलारिया जोंनि साननायाव दासिमबो गैया हाग्रामा माने আমাৰ हिसाबत নাই एथियाव हाग्रामा महिलारि बिथाङा आन्दो आन्दो मित्र जुथखौ मदद होबोगासिनो हाग्रामाथ' बाहिरे हमथनो जनाय আছে नंगौ गोसो बायग्लिनानै जनानै थानाय हाग्रामा महिलारिया आरोबाव दावगाबोदों गणतन्त्र मजबूत जानो थाखाय बबेखानि बेबादि थासारिखौ जोंनो नांगौ होननानै साबायखर जासिदों मन्त्री इउजि ब्रह्मआ কিন্তু মই এটা কথা কম আজি হতাশাগ্ৰস্ত মনচন ভাঙি বহি গৈছিলে ই আকৌ যে উঠি আহিছে গণতন্ত্ৰ মজবুত হ'বৰ কাৰণে এনেকা মানে পৰিস্থিতিবিলাক আমাক লাগে মই শুভেচ্ছা জনাইছো बेबादि थासारिखौ जोंनो नांगौ होननानै साबायखर जासिदों मन्त्री इउजि ब्रह्मआ बाक्सानि सालबारियाव आसाम फुड एन्ड साप्लाइज कर्परेशन लिमिटेडनि नेमखान्थि बायदि गोजा फिथा हास'नानै माइ गुदामखौ बेखेवनाय समाव केबिनेट मन्त्री इउजि ब्रह्मआ बे बाथ्राखौ बुंथियो बाक्सा जिल्ला बेंगिरि मासान्दा फार्टिन सालबारि महकुमा बेंगिरिजों लोगोसे सालबारि बियाबनि टिसिएलसिसिनि मासिगिरि बिनोद मोसाहारि आरो माखासे गोरों गोरा सुबुंफोराबो बाहागो लादों बे समाव केबिनेट मन्त्री उरखावगोरा ब्रह्मआ खौरांगिरिनि सिगाङाव महिलारिखौ थांखिनानै मा बुंबावदों फै आबुं बाथ्राखौ मिथिना लानि এইটোতো বাথৌ মহাসভাৰ কমিউনিটি হল WPDয়ে হয়তো দিছিলে এটা সময়ত আৰু আজি এইটো PPC হিচাপে ব্যৱহাৰ হ'ব আসাম ফুড এণ্ড চিভিল ছাপ্লাইৰ অধীনত FACL PPC মানে ইয়াত ষ্টাৰ্ট হৈছে আজিৰ পৰা ধান ক্ৰয়ৰ আৰম্ভ হ'ব আৰু প্ৰায় 2000 মেট্ৰিক টনৰ এটা কেপাচিটি থকা এই কমিউনিটি হল আর 2000 মেট্রিক টন তো টার্গেটটো আমার ক্রস হয়ে যাব সেইটো এটা আমার এটা ধারণা সো এই অঞ্চলত ধানৰ যেটো এটা সম্ভাৱনা খেতিয়কসকলে উৎপাদন কৰে আগতে FCI বা কোনো এটা সংস্থাই ধান কিনা নাছিল কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আহাৰ পিছত ধান কিনা আৰম্ভ হৈ গৈছে এতিয়া ভাৰতৰ বিভিন্ন ষ্টেটৰ পৰা চাউলৰ যেটো সাপ্লাই সেইটো আৰু বেছি দিন নাথাকে এইটো বন্ধ হ'বলৈ গৈ আছে আমি আত্মনিৰ্ভৰশীল হ'ব লাগে চাউলৰ ক্ষেত্ৰত এই কাৰণে ধান কিনাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে যাতে খেতিয়কসকলে উৎসাহিত হয় আৰু মোৰ এণ্ড মোৰ মানে পেডি প্ৰডাকশ্যন এই অঞ্চলত হ'ব লাগে তাৰ পৰা আমাৰ গ্ৰাম্য অৰ্থনীতি বা ৰাজ্যৰ অৰ্থনীতিটো উন্নত হ'ব লাগে এই কাৰণে ধান কিনাৰ যেটো প্ৰক্ৰিয়া এটা ৰিভলিউচনাৰী ষ্টেপ অসমত কাৰণ খেতিয়কসকলে হতাশা হৈ পেলাই ধান উৎপাদন কৰা বন্ধ হৈ গৈছিল খেতি কৰা এৰি দিছিলে এটা নতুন উৎসাহেৰে খেতিয়কসকলে নতুন পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰিছে আৰু যেটো খেতিয়কসকলক গ্ৰাম্য যেটো অৰ্থনীতি বুনিয়াদ এইটো মজবুত কৰিবৰ কাৰণে যেটো পদক্ষেপ লৈছে এটা সঁচাকৈ এটা বিপ্লৱিক এটা প্ৰক্ৰিয়া বুলি আমি কৰিব লাগিব ক'ব লাগিব আৰু ইয়াৰ দ্বাৰা আমাৰ অৰ্থনীতি যথেষ্ট শক্তিশালী হৈ যাব হালবাৰীত আজি এইটো উদ্বোধন কৰিবলৈ পাই মই খুব ভাল লাগিছে এইটো আনন্দ বাজাৰৰ নামত গ্ৰান্ট কৰা হৈছে বাক্সা জিলাৰ প্ৰায় 6টা প্ৰপ'জাল আছিলে এতিয়া 4টা চলি আছে PPC FCIও কৰে FCI 2টা ঠাইত কৰি আছে আৰু এইটো নতুন সংযোজন হ'ল বাকিবিলাকও এপ্ৰুভ হ'ব কিন্তু ইয়াত কণ্ডিশ্যন এটা আছে যে গোডাউন লাগে মিলিং ফেচিলিটি লাগে বাকি ফেচিলিটিবোৰ লাগে সেইটো নোহোৱাৰ কাৰণে আগত এপ্ৰুভ হোৱা নাছিল এইবোৰ এতিয়া মানে গোটেই ফেচিলিটি মানে হৈ গৈছে আৰু এইটো ভালকে চলিব বুলি মই আশা এইটোতো আমাৰ কৃষকৰ নাম্বাৰটো আমি টাৰ্গেট কৰি নললে ভাল কাৰণ 2000 মেট্ৰিক টনৰ ভিতৰত কিমান কৃষকে আহে এই অঞ্চলৰ সবতে উপকৃত হ'ব আৰু যদি টাৰ্গেট ক্ৰছ হৈ যায় আমি এই টাৰ্গেটৰ মানে এনেকা ফিক্স কৰি ৰাখা নাই 2000 মেট্ৰিক টন যে কিনিম ইয়াৰ যদি সাপ্লাই বেছি আহে নেক্সট ইয়াৰত তাৰ টাৰ্গেটটো বাঢ়ি যাব কিমান মান টকা ব্যয় কৰা হৈছে কোনটো এই কমিউনিটি হলটো নাই এইটো মই বনোৱা নাই এইটো WPDয়ে বনাইছিলে মই নাজানো পলিটিকেল খবৰ লৈ আহোঁ UPPLটো এটা দল আৰু নিজৰ এটা ষ্টেণ্ড থাকিব কাৰণ কোকৰাঝাৰটো এটা সমষ্টি হয় কোকৰাঝাৰ বা BTD অঞ্চলত সম্পূৰ্ণভাৱে পৰা এলায়েন্সৰ যেটো এটা সিদ্ধান্ত মৰ্মে যাব এলায়েন্সতে আমি খেলিম আৰু UPPLে ইয়াত এটা সমষ্টি যে পাব আমি আশাবাদী কোকৰাঝাৰক লৈ কিবা চিন্তা চৰ্চা হৈছে নাই এতিয়া আমি চিন্তা নকৰোঁ এলায়েন্সৰ ডিচিশ্যন লওঁ ইভেন মানে আমি এলায়েন্সৰ চৰকাৰ বনাইছোঁ এলায়েন্সেৰে বাছি চলি থাকিব এলায়েন্স
আৰু সম্পূৰ্ণভাৱে 2026লৈকে আমাৰ অসমত এটা মিলিজুলি চৰকাৰ চলিব। তাৰপিছত আকৌ ৰিভিউ হ'ব। কিন্তু লোকসভা নিৰ্বাচনত কোকৰাঝাৰৰ পৰা UPPL যে কেণ্ডিডেট দিব সেই সম্পৰ্কে আমি এলায়েন্সৰ মজিয়াতে বা মিত্ৰজোঁটৰ মজিয়াতে এই বিষয়টো উত্থাপন কৰিব আৰু সেইমতে মিত্ৰজোঁটৰ মাজত সিদ্ধান্ত হ'ব আৰু সেইমৰ্মে আমি আগবাঢ়ি যাম। এলায়েন্সৰ মাজত হাগ্ৰামামূলীয়া থাকিব। হাগ্ৰামামূলীয়া আমাৰ হিচাপত নাই এতিয়াও। হাগ্ৰামাটো বাহিৰে সমৰ্থনে জনাই আছে। কিন্তু মই এটা কথা কম আজি মানে বহুত হতাশাগ্ৰস্ত মন চন ভাঙি বহি গৈছিলে ই আকৌ যে উঠি আহিছে আৰু গণতন্ত্ৰ মজবুত হ'বৰ কাৰণে এনেকুৱা মানে পৰিস্থিতিবিলাক আমাক লাগে। তো মই শুভেচ্ছা জনাইছোঁ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगा सिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर'थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ नङा आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।